হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ধুনীয়া ঠাই কেইখনমান দেখাবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে মই আপোনালোকক দেখাম বিষ্ণু মন্দিৰ, তাৰপিছত দেখাম দেশাল মন্দিৰ, তাৰপিছত দেখাম জাগিৰোডৰ নিজৰা পাৰ্ক। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভাল পালে লাইক কৰি কমেণ্ট কৰি জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহিছো আজি জাগিৰোডলৈ বুলি। জাগিৰোড যাওঁতে বিষ্ণু মন্দিৰ পালকে পায়, খুব ধুনীয়া মন্দিৰ। কেতিয়াবা আহি সোমাব, ময়ো আজি সেৱাটো কৰি যাওঁ। যিহেতুকে কৰোণাৰ কাৰণে ভিতৰলৈকে যাব নোৱাৰোঁ, বাহিৰৰ পৰা সেৱা কৰিব লাগিব। এয়া মা আৰু মই বাহিৰৰ পৰা দুৱাৰমুখৰ পৰা সেৱা কৰিম। নামি আহিছোঁ মন্দিৰলৈকে। এয়া আমি বিষ্ণু মন্দিৰত সেৱা কৰি ওলাই আহিছোঁ। ওলাই আহি এয়া আমি জাগিৰোডৰ অভিমুখে গৈ আছোঁ। প্ৰথমে এতিয়া আমি আকৌ দেওশাল মন্দিৰত সোমাম। এয়া দেখিছে ধুনীয়া পাহাৰ, তাৰ মাজেৰে আমি গৈ আছোঁ। ধুনীয়া এটা পৰিৱেশ। লকডাউনৰ মাজেৰে আহি আছোঁ। গাড়ী বিশেষ দেখিব পোৱা নাই, এখন দুখন দেখিব পাইছোঁ। চাৰিও চাইডে ধুনীয়া গছ গছনিৰে ভৰা। আমি যিহেতু খুৰাঘৰ জাগিৰোডত, আমি এইফালেদি আহিলে সোমাওঁ এই দেওশাল মন্দিৰত। আপোনালোকেও আহিলে সোমাব, খুব ভাল লাগে। এয়া আমি আহি দেওশাল মন্দিৰ পালোহি। গেট বন্ধ, ভিতৰত সোমাব নোৱাৰোঁ, কিন্তু বাহিৰৰ পৰা সেৱা কৰিম। ধুনীয়া এটা পৰিৱেশ আপোনালোক চাৰিওকাষ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে দোকান পোহাৰো সকলো বন্ধ। আমি আছোঁ জাগিৰোড দেওশাল মন্দিৰ। দেওশাল মন্দিৰত আহিছিলোঁ শাওণ মাহৰ কাৰণে, কিন্তু য'ত নেকি শাওণ মাহত অগণন ভক্ত হয় ইয়াত, কিন্তু এতিয়া কৰোণাৰ কাৰণে এজনো ভক্ত দেখিবলৈ পোৱা যোৱা নাই এতিয়ালৈকে। একদম বন্ধ, মেইন দুৱাৰ বন্ধ। মন্দিৰতো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলোৱে, বাহিৰৰ পৰা সেৱা কৰিলোঁ। এৱা গেট বন্ধৰ কাৰণে ভিতৰলৈকে যাব পৰা নাই। মূল মন্দিৰ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। দেখিছে এয়া মূল মন্দিৰ। আমি ভিতৰলৈকে গ'লে প্ৰসাদ লৈ আহোঁ, একো দিব পৰা নাই। মনটো বহুতেই বেয়া লাগিছে। মই প্ৰায়ে আহোঁ শাওণ মাহত, প্ৰতি বছৰে আহোঁ। এইফালেদি অহা যোৱা কৰিলে মই সোমাওৱেই। এয়া দেখিছে ষাঁড় গৰু। এয়া বাবাৰ প্ৰিয় ভক্ত নন্দী। কাণত কথা ক'লে বাবাই বোলে মনৰ আশা পূৰ্ণ কৰে। এয়া দেখিছে ঢাল তৰোৱাল, ৰজা মহাৰজা দিনৰ হস্ত। এয়া নিজকে অকণমান মই পৰিৱেশটো উপভোগ কৰিছোঁ আৰু অকণমান ফটো উঠিলোঁ আৰু ইয়াতে। এয়া হাঁহ, এনেই এয়া হাঁহখিনি ভিতৰত থাকে, বুটকল খাব পায়। এতিয়া যিহেতু মানুহ কোনো অহা নাই, তো খাব পোৱা নাই। আমিও অনা নাই, যিহেতু দুৱাৰ বন্ধ, যাব নোৱাৰোঁ, গতিকে অনাই নাই। তো এয়া মানুহ আহিলে ভাবিছে কিবা খাব পাওঁৱেই নেকি, সেইকাৰণে ওচৰ চাপি আহিছে আমাৰ। প্ৰথমে অলপ ভয়ে লাগিছিলে মোৰ। তাৰপিছত এয়া বিস্কুট আছিলে, তাকে আমি বিস্কুটকে দিম বুলি ভাবিছোঁ। এয়া বিস্কুটকে দিছোঁ। তেওঁলোকক খুৱাব পাই মনটো খুবেই ভাল লাগিছে। এয়া দেখিছেনে ওচৰ চাপি কেনেদৰে আহিছে। এয়া এটা মুৰ্গীও আহিছে। এতিয়া আমি নিজৰা কাৰণে দেখিছেনে গৈ আছে। এয়া জাগিৰোডৰ নিজৰা পাৰ্কৰ নিজৰা বৈ আহি আছে ধুনীয়াকৈ। ওচৰলৈকেও যাব পাৰি, কিন্তু যিহেতু এতিয়া বন্ধ, তাৰ কাৰণে ওচৰলৈ যাব পৰা নাই। কৰোণাৰ কাৰণে পাৰ্ক বন্ধ, যাৰ কাৰণে আমি ভিতৰলৈ সোমাব পৰা নাই। কিন্তু দেখিছিলে খুব ধুনীয়াকৈ নিজৰাৰ পৰা নিজৰা পানী বৈ আহি আছে। তাকে আমি বাহিৰৰ পৰাই দৃশ্যটো চাইছোঁ আৰু চাই পেলাই ইয়াৰ পৰাই যাব লাগিব।
আমি এতিয়া আহিছোঁ খুৰা ঘৰত। চব দেখিব পাইছে, চব ফুলে ফুল, ফুলে ফুল, ফুলে ফুল। মানে ফুলেই আৰু